কালাৰটো দেখি কেনেকুৱা লাগিছে বাৰু খাওঁ খাওঁ লাগিছেনে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই এটা ব্ৰইলাৰ চিকেন ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ তাৰ বাবে মই 500 গ্ৰাম ব্ৰইলাৰ ধুনীয়াকৈ ধুই ইয়াতে আদা নহৰু পেষ্ট 2 চামুচ দি লৈছোঁ আৰু অকণমান নেমু চেপি লৈছোঁ দুকাপ মিঠাতেল দি লৈছোঁ আৰু এতিয়া আটাইখিনি ধুনীয়াকৈ মেৰিনেট কৰি সানি 1 ঘণ্টামান মই থৈ দিম এতিয়া মই কেৰাহী এটা গৰম কৰি তাতে গোটা ধনিয়া এচামুচ গোটা জিৰা এচামুচ দুটামান শুকান জলকীয়া আৰু এখিলা তেজপাত দি ধুনীয়াকৈ ভাজি লম 3 মিনিটমান ভজাৰ পিছত মই এনেকৈ কাঢ়ি ললোঁ প্লেট এখনত মছলাখিনি মই মিক্সিত পিছা নাই মই খুন্দনা তেনেকৈ খুন্দি লৈছোঁ দেখিছেনে ধুনীয়াকৈ মিহি হৈ গৈছে এতিয়া মই আটাইখিনি যোগাৰ কৰি ললোঁ এফালে চিকেন এফালে কেঁচা জলকীয়া 4-5টা মান আদা নহৰু পেষ্ট এফালে খুন্দি লোৱা জিৰা আৰু ধনিয়া গুড়ি পিঁয়াজ আৰু নৰসিংহ পাত কেৰাহী গৰম হ'ল কেৰাহী গৰম হোৱাত এতিয়া মই ইয়াতে মিঠাতেল দিছোঁ দুটামান গোটা জিৰা দি দিছোঁ আৰু দুটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি ৰাখিছিলোঁ এতিয়া মই পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিব লাগিব নৰসিংহ পাত দুটামান দি দিছোঁ নৰসিংহ পাত দিলে ফ্লেভাৰটো ধুনীয়া আহে ডাঙৰ সাইজৰ বিলাহী এটা কাটি ৰাখিছিলোঁ এতিয়া মই তাতে বিলাহীটো দি দিছোঁ অকণমান ৰঙা হোৱালৈকে ভাজি ইয়াতে মই এতিয়া খুন্দি থোৱা জিৰা গুড়ি আৰু ধনিয়া গুড়ি এচামুচ হালধি আৰু এচামুচ ৰেড চিলি পাউডাৰ দি দিছোঁ অকণমান ঢাকন মাৰি ভাজি লৈলোঁ আৰু ইয়াতে এতিয়া মই অকণমান গৰম পানী দি আকৌ ধুনীয়াকৈ ভাজি ল'ম ভাজি হোৱাৰ পিছত এতিয়া মই চিকেনখিনি দি দিছোঁ এতিয়া মই মছলাখিনিৰ লগত ধুনীয়াকৈ মাংসখিনি ভাজি ল'ব লাগিব জোখমতে এচামুচ মই নিমখ দি দিছোঁ এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম দেখিছেনে পিঁয়াজখিনি গলি গৈছে এফালে মই আলু ফ্ৰাই কৰি থৈছোঁ মাংস দিবৰ কাৰণে এতিয়া মই ইয়াতে আলু ফ্ৰাই কৰা আলুকেইডোখৰ দি দিছোঁ মাংস সিজিছে ইয়াতে এতিয়া মই গৰম পানী দি দিম এচামুচ গৰম মছলা দি দিছোঁ আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ 10 মিনিটৰ কাৰণে ঢাকনখন দি আকৌ এতিয়া অতৰাই দেখিছেনে ধুনীয়াকৈ মাংসখিনি সিজি গৈছে একেবাৰে শেষত এতিয়া মই ধনিয়া পাত কেইটামান ওপৰতে দি দিছোঁ আপোনালোকক আজি মোৰ ৰেচিপিটো দেখাবলগীয়া ইমানখিনিয়ে আছিল যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া আমি গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰোঁ তেনে আজিলৈ আহিছোঁ দেই নমস্কাৰ